গাইস ফাইনালি আমাৰ মানে গাইস ফাইনালি আমাৰ মানে ভেলাঘৰৰ মানে বেৰা এখন আৰু আগৰখিনি ক্লিয়াৰ হৈ গ'ল। তো আপোনালোকক দেখাই আছোঁ কেনেকৈ গৈছে আগৰখিনি ক্লিয়াৰ কৰিছোঁ। তো আপোনালোকে চাই লওক আমি এখন বেৰা আৰু এইখিনি ক্লিয়াৰ কৰিলোঁ। আৰু ঐ তই কি কৰিছা এইফালে ভিডিঅ' উঠি আছা কিন্তু পিছত পস্তাবি। তো আমাৰ গাইছ এখন বেৰা ক্লিয়াৰ হৈছে, কিন্তু এটা প্ৰব্লেম হৈছে। তো বেৰাখন গাইছ বনোৱাত ইমান এটা ভাল হোৱা নাই, এইবিলাক ফাঁক আছে। তো আমি ভাবিছোঁ গাইছ এখন বেৰা আকৌ একবাৰ বনাম লাষ্টত কালি। এতিয়া বৰ্তমান নবনাম বাৰু, বৰ্তমান থাকোঁ সেইগিলা বেৰা বনাই লৈ যেতিয়া লাষ্টত গাইছ অলপ ভাল লগা হ'ব তেতিয়া বনাই দিম। আৰু গাইছ আমি আগৰ ফালে আপোনালোকক কৈছিলোঁ যে 2 চেলিয়া বনাম। তো 2 চেলিয়াৰ আধা কমপ্লিট হৈ গৈছে, আপোনালোকক দেখাই আছোঁ কেনেকুৱাকৈ বনাইছোঁ আগৰ পৰা। এইটো চাই লওক গাইছ। তো এইটো চাওক আগৰ পৰা গাইছ এনেকুৱা দেখি। আৰু গাইছ আপোনালোকে দেখিলে তো একবাৰ গাইছ ওপৰত উঠি আপোনালোকক দেখাই আছোঁ কেনেকুৱা গাইছ ওপৰত দৃশ্যটো। তো মই ওপৰত উঠি আছোঁ, কেমেৰাটো ধৰক গাইছ। তো আপোনালোকৰ ওপৰত উঠি আছোঁ চিৰি গাইছ বৰ্তমান আমি বনোৱা নাই। আৰু আপোনালোকক সেইবাৰ দেখাইছিলোঁ চাংখন ক্লিয়াৰ হোৱা নাছিল। তো আমি চাং ক্লিয়াৰ কৰি এইগিলা মানে ওপৰৰ চালিখন উঠাই দিছোঁ আৰু এখন গাইছ 2 চেলিয়া কৰি দিছোঁ। তো অলপ ভাল লাগে আগৰ পৰা এনেকুৱা দেখি অলপ। এইফালে গাইছ ট্ৰেক্টৰে মাটি কাটি আছে আমাৰ ওচৰতে। এয়া ট্ৰেক্টৰে মাটি কাটি আছে। আৰু গাইছ আমি তাৰ পৰা বাছ কৰি থাকোঁতে গাইছ আমাৰ খাখীয়া পাইছে। তো আমি নেক্সট বাৰ গাইছ বাছ পৰা নাযাওঁ। বাছ কৰা মানে ভিডিঅ' সেইটো ডাঙৰ কথা হ'ব। তো এইটো আছিল গাইছ সৰু এটা ব্লগ। তো ভিডিঅ'টো গাইছ ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যোনে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগ পাম নতুন এটা ভিডিঅ'ত।